কবিতাৰ শিৰোনাম স্বপ্ন বিভূতি। কবি সুৰভি গগৈ। কেনে আছা ৰঘুনাথ? আজি হঠাৎ পাৰ হৈ গ'ল এজাক আলসুৱা বৃষ্টি। তুমিতো জানাই, অনাবৃষ্টি ভূমিত ছটফটাই থকা প্ৰাণত আৰু সেই ৰ'দে খোৱা সেউজীয়াৰ তপত পৃষ্ঠৰ বুকুৱেদি সৰি পৰা অনিত্য টোপালবোৰে মেলা পাতি অপেশ্বৰী যেন নাচিছিল সেউজ ধৰাত। তেতিয়া মোৰ কেনে লাগিছিল জানা? তুমি বৃষ্টি আৰু মই ধৰা। কজৰা ডাৱৰৰ বুকু ফালি যেন তুমি দৌৰি আহিছা মুক্ত বন্দিয়াৰ। হিমহেন দুহাতে চুই দিছা মোৰ আউল লগা চুলিত। ক্ৰমাৎ কপালেদি নামি অহা আঙুলিৰ ফাকত মোৰ দুচকু নিদ্ৰাময় তোমাৰ বুকুত। তোমাৰ উত্তাপত জুই ফুল যেন মই। নিমিষতে হৈ পৰো তুমি তুমি, মই মই, আমি আমি। কেনে আছা ৰঘুনাথ? স্বপ্নত আলিংগনৰ খেলা কৰি খেদি ফুৰো এটি ছায়া হৈ চুই যাওঁ তোমাৰ ৰজানিতে এক মিঠা শিহৰণে অপ্ৰাপ্তি অনংগ চুম্বনেৰে। তুমি অনুভৱ কৰানে ৰঘুনাথ? অভিমানে কলিজাত বাৰে বাৰে কাঁইটীয়া ধৰিছা পাৰি শুই পৰা আৰু টোপ টোপ ৰক্তৰে আমাৰ সেই মধুৰ খনা সামৰি কবিতাৰ পাতনি মেলা মুহূৰ্ততে উৰি নাযায়নে বাৰু সেই কাঁইটীয়া আঘাত? তেতিয়া তোমাৰ সেই হাঁহিতেই মই এটি গীত হৈ গুণগুণাওঁ। কোৱাচোন কেনে আছা ৰঘুনাথ? অনিত্য টোপালবোৰ নিজ বাটে উভতি গ'ল মোক আৰু মোৰ অনুভৱক জুৰুলা কৰি।